আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, মোৰো ভালে। মই আজি মানে এঠাইলৈ যাম বুলি ভাবিছোঁ। এয়া ওলাইছোঁ, কাপোৰখিনি পিন্ধিব বাকী আছে, ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ। আজি মই পেহীহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। হ'ল 13-14 বছৰ হ'ল পেহীহঁতৰ ঘৰলৈ নোযোৱা। মই বিয়া নোহোৱাতে গৈছিলোঁ, এতিয়াতো বিয়া হ'লোঁ। ভাবিলোঁ আমাৰ কলিতাকো এবাৰ দেখাই আহোঁ আৰু নিজেও চাই আহোঁ। এতিয়া বাবুৰ যিহেতু গৰম বন্ধ চলি আছে, ভাবিলোঁ গৰম বন্ধৰ মাজতেই যাই আহোঁ। বাৰু আপোনালোককো দেখাম। এয়া আমাৰ ই ৰিক্সা আহি গ'ল, এইখনতে আমি টিহু নাটকুচিলৈকে যাম। তো ফাইনেলি আমি এতিয়া আহি আছোঁ। এয়া আমাৰ কলিতা, বাবু আগত, দৰ্জা পুৰা চলি আছে একেবাৰে। এয়া আমি টিহু নাটকুচি চক আহি পালোঁ। ইয়াৰ পৰা বাছত যাম। ভাবিলোঁ বাবুৰ কাৰণে কেইটামান চকলেট লৈ লওঁ। আৰু ওচৰতে এইখন মিঠাই দোকান, আমি চাহ আৰু মিঠাইও খাই লওঁ। টিহু নাটকুচিৰ এয়া শিৱ মন্দিৰ, চাই লওঁ। এয়া বাছ ৰখি আছোঁ, বহুত দেৰি হ'ল। এয়া আমি বাছত উঠিলোঁ। জোৰাবাট পালোঁ। জোৰাবাট নহয়, আচলতে মূৰ ঘূৰোৱা বাট থ'ব লাগিছিল। বাপ্পাৰে বা, মোৰ চোৰ ঘূৰাই যায়। তো আমি আহি পালোঁ, আহি পাই কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ, চেঞ্জ কৰি লৈ চাহ খালোঁ। এয়া আমাৰ চাহ খোৱা হৈ গ'ল, কিন্তু আপোনালোকক দেখাব নহ'ল দিয়ক। আৰু বিৰাট ভাগৰ লাগছি বাপ্পাও, বাছত আহি আহি একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে। আজি ইয়াতে সামৰণি মাৰিছোঁ। টাটা, বাই বাই।